ইউটিউব বা ফেচবুকৰ মাধ্যমেদিও কৈ থাকোঁ যে প্ৰথম গিলাচ পানী আৰু চাহ যেতিয়া আপুনি আনক দিব বহুত বেছি আশীৰ্বাদ আৰু সংকল্পৰে দিয়ক। ৰাতিপুৱাৰ আমাৰ স্থিতিটো খুব ভাল থাকে, দিনটো দৌৰা-দৌৰি থাকে, গতিকে ইমান সংকল্প দি পেলাই বনাবলৈ বা সময় নহয়, দৌৰা-দৌৰি চলি থাকে। ৰাতিপুৱাৰ গিলাচত আপুনি কিন্তু সকলো সংকল্প দিহে দিয়ে। মানুহজনক চাহ দিছে অতি মৰমৰে, তুমি বহুত ভাল, একো যদি ক'বলৈ দৌৰা-দৌৰি লাগিছে ক'ব তুমি বহুত ভাল, বহুত ভাল, তুমি মোক মই যেনেকৈ তুমি মোক তেনেকেই গ্ৰহণ কৰা, তুমি শান্ত, তুমি ক্ৰোধমুক্ত, তুমি মাষ্টাৰ শক্তিশালী, তুমি জ্ঞানী, তুমি সফলতামূলক। সেইবাবে সংকল্পবিলাক মুখস্থ কৰিবলৈ কওঁ, যাতে সময়ত কোনটো সংকল্প দৰকাৰ ইমিডিয়েট আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ দেই। গতিকে এইখিনি হৈ গ'ল দিনটো আমাৰ চলাৰ নিয়ম। এতিয়া লাষ্টত কি কৰিব লাগিব? শেষত শুওঁতে কেতিয়াও এনেই নুশুব। কি হয়, দৌৰা-দৌৰি হ'ল, কাম বন হ'ল, ল'ৰা-ছোৱালী পঢ়া শুনা কৰিলোঁ, ভাত পানী খালোঁ আৰু শুলোঁ। শোৱাৰ 15 মিনিটৰ আগত ঘৰখনত এটা স্থান বনাওক। এখন চকী, এনেকুৱা চকীয়ে হওক, মূঢ়া হওক, পীৰা হওক, যিটি বহে, এখন আপোনালোকে এখন স্থান বনাওক। আৰু আপুনি এটা ডিউটি হিচাপে ল'ব, মই এতিয়া 15 মিনিট তাত বহি লওঁ। সেই স্থানখনকে বহি ল'ব অকণমান। যিখন চকীত আপুনি সদায় বহি পেলাই এই সংকল্প কয়, সেইখন চকীয়ে সদায় ব্যৱহাৰ কৰিব। কিয় কৈছোঁ? চাওক, চকী মেজ হৈছে জড় পদাৰ্থ, ইয়াৰ কোনো লাইফ নাই, হয়নে? কিন্তু যেতিয়া আমি এইখন স্থানত বহি বহি একেখিনি কথাকে কৈ থাকিম, ইয়াৰ এটা ওৰা বনিবলৈ আৰম্ভ কৰি দিব। সেইবাবে এইখন আসনৰ মৰ্যাদা সেইখনৰ আসনতকৈ অলপ গভীৰ, হয়নে? সেইকাৰণে গভীৰ। লাহে লাহে কি হ'ব, আপোনাৰ যেতিয়া মন বেয়া লাগিব আপুনি সেইখন আসনত বহি দিব। আহিব পাৰে বিভিন্ন জীৱনত কথা বতৰা আহিব পাৰে, মন বেয়া লাগিব পাৰে, হয়নে? ইমিডিয়েট গৈ সেইখন আসনত বহি দিব। আৰু মই এইটো বিচাৰে মেডিটেশ্যন বা সংকল্প সদায় সন্তানৰ শোৱাৰ ৰুমত কৰিব লাগে, মানে পঢ়াৰ ৰুমত কৰিব লাগে। সন্তানে যিটো ৰুমত পঢ়ে, ঘৰত যে ষ্টাডি ৰুম থাকে নহয়, তেনেকুৱা ৰুমত কৰিব পাৰিলে খুব ভাল। সন্তানলৈ সেই ৰুমটোৰ প্ৰকম্পন বনিবলৈ আৰম্ভ কৰে। ঘৰত যিটো স্থানত বহি আপুনি সংকল্প নিজেও ল'ব, সেই স্থানটো লাহে লাহে প্ৰকম্পনটো তাৰ বহুত হাই বুলি কয়, যিটো আমাৰ অতি সাত্বিক আৰু শুদ্ধ শক্তিশালী এটা প্ৰকম্পনৰ নিৰ্মাণ হ'বলৈ আৰম্ভ কৰিব। সেই স্থানত গৈ যেতিয়া আপুনি বহিব, আপোনাৰ অট'মেটিকেলি বহুত লোড, চিন্তা 50% ডাউন হৈ যাব। সেইবাবে আমি ব্ৰাহ্মণসকলে আমি ঘৰখনত এটা স্থান পাতি লওঁ। আপুনি থাপনাটো কৰিব পাৰে। এতিয়া কথা হ'ল, দিনটোততো যিকোনো সময়ত থাপনাত সোমাব নোৱাৰোঁ, আমি নিয়ম অনুসৰি সোমাম, নহয় জানো? গা মূৰ ধুই সোমাম বা বাথৰুমলৈ গ'লে গা ধুব লাগিব। কিন্তু যিহেতু এইটো মনৰ এটা চিকিৎসা চলিছে, সকলো সময়তো গা ধুই থকাটো সম্ভৱ নহয়। সেইবাবে এখন আসন ঘৰৰ বাহিৰত আপুনি ঠিক ঠাক কৰি লওক। যিকোনো এখন আসন হ'ব পাৰে, হয় চকী, মূঢ়া, যি আপুনি ভাল পায় সেইখন স্থানত বহি আপুনি সংকল্প কৰিম। বিশেষভাৱে পানী গিলাচ খাওঁতে 2 মিনিট বহি পানী গিলাচত সংকল্প দি খাবলৈ চেষ্টা কৰক। গতিকে এইখিনি হৈছে সৰু সৰু নিয়ম, টানটো নহয় ন, একেবাৰে সৰু সৰু, একে কৰিব পৰা, নহয় জানো? এতিয়া আমিতো একদম হেবিচুৱেটেড, আমি অভ্যাস হৈ গৈছে আমাৰ। আপোনালোকৰ অভ্যাস হৈ যাব, 21 দিনত একদম অভ্যাস হৈ যাব। 21 দিনত এইখিনি হৈ গ'ল। ৰাতি শোৱাৰ আগত 15 মিনিটৰ আগত সেইখন আসনত বহি পেলাই আপুনি গোটেই দিনটোৰ কি হ'ল ৰিকেপ কৰিব, যে মোৰ কি হৈছিল আজি ৰাতিপুৱা। মই গ'লোঁ, অমুকলে, ঠিক আছে, মই ক'ৰবাত কিবা নকৰিবলগীয়া ৰিয়েকশ্যন কৰি পালোঁ নেকি? প্ৰথম যে মই কাৰোবাক বেয়া ব্যৱহাৰ কৰিলোঁ নেকি বাৰু, নাজানাকৈ চেক কৰিব দেই, চেক কৰিব লাগিব নিজক। কিন্তু যেতিয়ালৈকে আমি নিজক চেক নকৰিম, তেতিয়ালৈকে কিন্তু জীৱনত সুখ শান্তি কেতিয়াও স্থায়ী হ'ব নোৱাৰে, হয়নে? কাৰণ আমাৰ পৰাতো ভুল হ'ব পাৰে ন, হ'ব পাৰে অপজিটজনে 90% ভুল কৰিছে, কিন্তু মোৰ পৰা 10% ভুল হৈছিল নেকি দেই? কাৰণ অপজিটজনে কৰিছে, সেয়া তেওঁৰ সংস্কাৰ, তেওঁকতো আমি সলনি কৰিব নোৱাৰোঁ, পাৰোঁ জানো কওকচোন? কাৰোবাকতো সলনি কৰা বাৰু আমাৰ আছেনে সেই সাহস পৃথিৱীত? কাৰোৰে নাই। আমি নিজক সলনি কৰিব পাৰোঁ। গতিকে আপুনি চাব, চেক কৰিব যে মই দিনটোত কাৰোবাক নকৰিবলগীয়া কথা কৈ পালোঁ নেকি বাৰু? কাৰোবাক মই কিবা নকৰিবলগীয়া কথা বান্ধি কৈ পালোঁ নেকি?
কাৰোবাক টান কথা কৈছিলোঁ নেকি বাৰু মই মনত পেলাব চেক কৰিব যাক কৈছিল তাৰ মুখখন মনত পেলাব ক্ষমা খুজিব বেয়া নাপাবা মই তোমাক টানকৈ কৈছিলোঁ তুমি মোক যেন বেয়া পাই নাথাকা দেই তোমাৰ প্ৰতি মোৰ শুভকামনা শুভভাৱনাৰ আশীৰ্বাদ আছে সদায় থাকিব তুমি পৰম পিতা পৰমাত্মাৰ সন্তান এই ভাৱনা কিন্তু ৰাখিব লাগিব পিছদিনাখন কি হ'ব তেওঁ যদিও আপোনাৰ প্ৰতি অকণমান বেয়া ভাৱ ৰাখিছিল তেওঁ ৰিচিভ কৰিব আমি দিয়া প্ৰতিটো আশীৰ্বাদ বা সংকল্প যাৰ বাবে কৰোঁ সি ৰিচিভ কৰে কিন্তু দেট ইজ টেলিপেথি সেইটোৱে টেলিপেথি দেই যে আমি কাৰোবাৰ প্ৰতি কিবা এটা ভাৱনা ক্ৰিয়েট কৰিছোঁ তেওঁ ৰিচিভ কৰে কিন্তু সেইটোৱে টেলিপেথি তাৰমানে কেতিয়াবা এনেকুৱা লাগেনে এজন ব্যক্তিক আমি ইমান ভালকৈ নাজানো অথচ মানুহজনক আমাৰ ভাল নালাগে কি চলে কিয় তেনেকুৱা হয় বাৰু লাগে নহয় পৰিয়ালতো এনেকুৱা লাগে মই মানুহজনকতো একো কৰা নাছিলোঁ সেই মানুহজনে মোক কিয় বেয়া পায় তাৰমানে তেওঁ বেয়া নাপায় তেওঁ ইয়াত নেগেটিভ ভাৱনা চলি আছে যিটো আমি কেটচ কৰিছোঁ আমি কেটচ কৰি পেলাই গম পাইছোঁ মানুহজনে মোৰ প্ৰতি নেগেটিভ ভাৱনা ৰাখি আছে আচ্ছা ঠিক আছে তেওঁ ৰাখিছে তেওঁতো ইয়াত সোমাই পেলাই আমি সলনি কৰিব নোৱাৰোঁ নহয় জানো কিন্তু আমি আমাৰ শুদ্ধ ভাৱনা হে আত্মা তুমি বহুত ভাল তুমি মোৰ বিষয়ে যি ভাবি আছা মই তোমাক ইয়াৰ পৰা শুদ্ধ পজিটিভ ভাইব্ৰেশ্যন দিছোঁ তোমাৰ বহুত কল্যাণ হওক বহুত ভাল হওক তোমাক মই অন্তঃকৰণেৰে ভাল পাওঁ তোমাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই তুমিও আজিৰে পৰা এই নিগেটিভ ভাৱনাৰ পৰা মুক্ত হৈ পৰিছা এনেকৈ আমি যদি ক'বলৈ আৰম্ভ কৰোঁ ব্যক্তিজন সলনি হ'বই হ'ব কিন্তু এদিনত নহয় দুদিনতো নহয় আকৌ